এটা চাইকেলৰ যাত্ৰা গুৱাহাটীলৈ বাক্সাৰ পৰা। নাছিল পিছে এয়া মনৰ আশা, বিচাৰিহে গৈছিল কৰ্মৰ ঠিকনা। আছিল সিহঁত দুই কিশোৰ, ঘটিল সিহঁতৰ লগত বিশেষ ঘটনা। নাম হয় সিহঁতৰ স্বপন কুমাৰ বড়োৰ লগতে গোপাল কৃষ্ণ বসুমতাৰী। শোৱা পাতিৰ পৰাই নোহোৱা হয় দুই কিশোৰ, লগে লগে হৈ যায় পৰিয়ালত হাহাকাৰ। মাতৃৰ কান্দোন, নাই পোৱা নিজৰ পুত্ৰৰ একো এটা খবৰ। বয়স হয় সিহঁতৰ 15 আৰু 16, অভাৱে যেন কৰিছে সিহঁতক সময়ৰ আগতে মেচিয়ৰ। অইন ল'ৰাৰ দৰে খেলিব ফুৰিব নাই আহৰি, মাত্ৰ কৰিব লাগে অভাৱ দূৰ, ভাল কামেৰে টকা আনি। কাম বিচাৰিও গ'ল, বিচাৰিও পালে, মাত্ৰ কৰিবহে নাপালে, কাৰণ সিহঁতৰ বয়স হোৱাগে নাছিলে। পিছে কৰিবনো কি? অভাৱে ডাঙৰ কৰা ল'ৰা দুটা পুলিচ আৰু মিডিয়াৰ সহায়ত আকৌ হ'বলগীয়া হ'ল ঘৰমুৱা।